Guys, what's up everybody? Welcome back to my YouTube channel The Great Vlogs। আজিৰ এই ভিডিঅ'টো বহুত ধামেকাদাৰ খতৰনাক আৰু বহুত সুন্দৰ হ'বলৈ গৈ আছে, কাৰণ আজি সদৌ অসম গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বিলাসীপাৰা, কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সহযোগত কেন্দ্ৰীয়ভাৱে পোষণা আৰু ভোগালী বিহু উপলক্ষে এক বিশাল কাৰ্যসূচী আয়োজন কৰিছে আৰু তাতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু এই ভিডিঅ'টোৰ মাধ্যমেদি মই আপোনালোকক দেখুৱাম তাত কোন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে আৰু তাত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে, আৰু এক ধুনীয়া হ'ব ভিডিঅ'টো আৰু বহুত জোৰদাৰ হ'ব ভিডিঅ'টো। তো আমি এতিয়া যাম সেই কাৰ্যসূচীৰ মাজলৈ, তো আপোনালোককো লৈ যাম। তো বলক পলম নকৰাকৈ আৰম্ভ কৰিছোঁ ভিডিঅ'টো, স্কিপ নকৰাকৈ মোৰ লগত চাই থাকক দ্য গ্ৰেট। লেটছ গো। ফাইনেলি আহি পালোঁ আৰু এতিয়া আপোনালোকক দেখুৱাম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত আয়োজন কৰা যি কাৰ্যসূচী, যি দিনজোৰা কাৰ্যসূচী। যি চাওক, আমি যে আগতে যে পোষণা খাইছিলোঁ আপোনালোকৰ মনত আছেনে বাৰু? আজিহে বহুত পৰিৱৰ্তন, বহুত বিৱৰ্তনৰ ফলতহে আমাৰ এই পিকনিকটো আধুনিক ৰূপ লাভ কৰিছে। ডিজে ফিজে চব লৈ একদম ধামেকাদাৰ হৈ গৈছে, কিন্তু আমি যে আজিৰ পৰা 4-5 বছৰমান আগতে পোষণা খাইছিলোঁ, সেই পোষণা এইটো প্ৰায় 5 শতাধিক লোকৰ উপস্থিতিত আয়োজন কৰা এই বিশাল কাৰ্যসূচীত বিভিন্ন লোকৰ লগতে নামনি অসমৰ কোকিলা চৰকাৰেও গান গাই আমোদ দিয়ে সকলো দৰ্শকৰ মনত। সাংস্কৃতিক অনুষ্ঠানটো চাই লওক। ঠাইৰ পৰা মানুহ আহিছে, বিভিন্ন জেগাৰ পৰা মানুহ আহিছে। আজি কেন্দ্ৰীয়ভাৱে পোষণা আৰু ভোগালী বিহু উপলক্ষে কাৰ্যসূচী আয়োজন কৰিছে। সদৌ অসম মাইনৰিটি ডেভেলপমেণ্ট অধ্যক্ষ মমিনুল আৱালকে আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে। চাওক উক্ত সাংস্কৃতিক কাৰ্যসূচীত তেওঁলোকে পোষণা শীৰ্ষক এখন মেগাজিনো প্ৰকাশ কৰে। আৰু চাওক না, মানুহ চাওক, সকলোৱে যেন শিলদল ভাঙি আহিছে সভাত। আৰু এয়া আছিল সেই সভাখন, আৰু য'ত মোকো এগৰাকী ইউটিউবাৰ হিচাপে চাওক, ইউটিউবাৰ হিচাপে মোৰ এইটো প্ৰথম সন্মান। চ' আই এম ভেৰি মাছ প্ৰাউড। থেংক ইউ গৰিয়ামৰীয়া। চাওক, এই সাংস্কৃতিক অনুষ্ঠানটোৰ জৰিয়তে তেওঁলোকে যে কেৱল নাচ গান আৰু বক্তৃতা দিছে সেয়াই নহয়, তেওঁলোকে প্ৰদৰ্শন কৰিছে, তেওঁলোকে উপস্থাপিত কৰিছে আমাৰ গাঁৱত সাধাৰণতে পোৱা কিছুমান থলুৱা পিঠা, যেনে কাচি পিঠা, গৰগৰি পিঠা, মলা পিঠা। আৰু চাওক, এইবোৰে তেওঁলোকে বনাই আমাৰ মাজত, নৱপ্ৰজন্মৰ মাজত উপস্থাপিত কৰিছে। ৱাও। চাওক, সাংস্কৃতিক অনুষ্ঠানটো যিহেতু কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছিল, গতিকে ইয়ালৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছিল আৰু তেওঁলোকে যাতে দুপৰীয়া আহাৰটো ইয়াতে শান্তিপূৰ্ণভাৱে গ্ৰহণ কৰিব পাৰে, মানে তেওঁলোকৰ কাৰণে আৰু কিবা এটা ব্যৱস্থা কৰা হৈছিল। সেইটো বোলে ফ্ৰীতে। তো বলক না অলপ জানি লওঁ যে কেনেকৈ তেওঁলোকে এইটো ব্যৱস্থা কৰিছে, কি ইয়াতে পোৱা যায়। তো চাই লওঁ, লেটছ গ'। কি আছে ইয়াতে? ইয়াতে আপোনাৰ লাবৰা আছে, ভাজি আছে, দালি আছে, আৰু চাব পাৰে গৰিয়ামৰীয়াৰ পৰা টোটেলি খাৱা ফ্ৰী। আৰু ইয়াক গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ উদ্যোগত হোৱা এক আয়োজন, আৰু এই আয়োজনত তেওঁলোকে এনেধৰণৰ কাৰ্যসূচী হাতত লৈছে। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। তো দেখতে ৰহিয়ে দ্য গ্ৰেট ব্লগছ। লেটছ গো।